আজি আকৌ মানুহজনে ক'লে যে মোক টিফিন দি পঠাবা তাকে ভাবিলোঁ কিনো দিওঁ দেখিলোঁ ফুলকবি আছিলে তাতে মানুহজনে আহি ক'লেহি কাম এটা কৰা মোক ফুলকবি ভাজি ৰুটিৰ লগতে দি দিয়া তাৰ কাৰণে এয়া যা যোগাৰ কৰিব ল'লোঁ প্ৰথমে ফুলকবিখিনি কাটি ল'লোঁ কাটি অলপ সময় বইল কৰি ল'লোঁ পানীত বইল কৰি তাৰ পানীখিনি পেলাই লৈ একেবাৰে চিম্পুলকৈ ফুলকবি ভাজিখন বনালোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈনো আজি মই টিফিন দিলোঁ মানুহজনক এয়া ফুলকবি ভাজি প্ৰায় হ'বলৈ হ'লেই এইফালে আকৌ ৰুটিও বনাব লৈছোঁ চাওকচোন এইফালে হ'বলৈ হ'ল ফুলকবি ভাজি এতিয়া যিহেতু নতুন নতুন ওলাইছে ফুলকবি খায়ো বিৰাট সোৱাদ লাগিব নহয়নে বাৰু এয়া হৈ গ'ল আজি ৰেডি হৈ গ'ল ফুলকবি ভাজিখন এইফালে টিফিন ৰেডি কৰিব ল'লোঁ আচলতে এইকণ সময়ত মালৈ বৰ মনত পৰিছে কাৰণ আগতে আমি সৰু থাকোঁতে মাও আমাক এনেকৈ টিফিন বনাই দিছিলে এয়া এফালে দিব ল'লোঁ ফুলকবি ভাজিখিনিও ভাজিখিনি দি লৈ লগত আকৌ এটা মানুহজনে ক'লে ডিম এটাও দি দিবা এয়াকে তাকে ডিমটোও দি ল'লোঁ আজি ৰেডি হৈ গ'ল এয়া চিম্পল এইটো লোৱা তোমাৰ টিফিন Thank you. Welcome. মানুহজনকো এই টিফিন দি পিনি কামলৈ পঠিয়ালোঁ সন্ধিয়া আকৌ আজি যাব লগা হ'ল হস্পিটেললৈ বুলি কাৰণ আজি আমাৰ বৰবা এজনৰ গা ভাল নাই তালৈ বুলি ঘৰৰ সকলো ওলালোঁ তাত গৈ পালোঁগৈ গৈ পাই আকৌ শুব দিবলৈও হ'ল যিহেতু তাত গৈ পাই ভিডিঅ' কৰা নহ'ল সকলো পৰিৱেশ পৰিস্থিতিত ভিডিঅ' কৰিব ভালো নালাগে আজি উভতি আহিলোঁ ঘৰলৈ তেনেহ'লে আজিলৈ আহিছোঁ আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত